নমস্কাৰ এছএমইছ হেল্থ টক্সত আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, আজি হেল্থ টক্সত যিটো বিষয়লৈ আলোচনা কৰিবলৈ গৈ আছোঁ সেইটো হৈছে গ্ৰীণ টি। আপোনালোকে সকলোৱে ব্লেক টি বা ৰঙা চাহ আৰু গাখীৰ চাহ সম্পৰ্কে জানে। আজিকালি এই ৰঙা চাহ আৰু গাখীৰ চাহ বাদ দি গ্ৰীণ টিৰ জনপ্ৰিয়তা কিন্তু খুব বেছি বাঢ়ি গৈছে, কাৰণ আমি সকলোৱে আজিকালিৰ যুগত খুব বেছি পৰিমাণে হেল্থ কনচিয়াছ হয়। আৰু যিহেতুকে হেল্থ কনচিয়াছ আমি সকলোবোৰ, সেইকাৰণে গ্ৰীণ টি সম্পৰ্কে আমি ভালদৰে জানিব লাগে। গ্ৰীণ টিৰ উপকাৰিতা, গ্ৰীণ টিৰ অপকাৰিতা আৰু গ্ৰীণ টি আমি কিদৰে সেৱন কৰিব লাগে, এই বিষয়বিলাক আচলতে আমি ভালদৰে জনাটো খুবেই প্ৰয়োজন। গতিকে আহক এই গোটেইবিলাক বিষয় সামৰি মই এই ভিডিঅ'টো বনাবলৈ গৈ আছোঁ। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, গ্ৰীণ টিত কেফেইন থকাৰ লগতে এক প্ৰকাৰৰ ফ্লেভেনইড থাকে, যাক কেটেজিন বুলি কোৱা হয়। আৰু এই কেটেজিন নামৰ পদাৰ্থবিধ আমাৰ দেহৰ যি মেটাবলিক ছিষ্টেম হয় বা মেটাবলিক যি প্ৰচেছ, সেই প্ৰচেছ বৃদ্ধি কৰাৰ ফলত আমাৰ দেহত যি ফেট থাকে সেই ফেট বাৰ্ণ কৰাত যথেষ্ট পৰিমাণে সহায় কৰে। আৰু সেইকাৰণে কোৱা হয় যে গ্ৰীণ টি সেৱন কৰিলে আচলতে আমাৰ ওজন হ্ৰাস পায় বা ওজন কমি যায়। সেইকাৰণে ওজন হ্ৰাস কৰাৰ কাৰণে বেছিভাগ ক্ষেত্ৰত গ্ৰীণ টি সেৱন কৰা দেখা যায়। ছেকেণ্ডলি, ডায়েবেটিক পেচেণ্টবিলাকৰ ক্ষেত্ৰত গ্ৰীণ টিয়ে ভাল সহায় কৰে। যেনেকৈ ধৰক, গ্ৰীণ টি সেৱন কৰাৰ ফলত এই যি আমাৰ যি ফাষ্টিং গ্লুক'জ লেভেল বা A1C আৰু ফাষ্টিং ইনচুলিন, এই গোটেইকেইটাক নিয়ন্ত্ৰণ কৰাত বা কম কৰি ৰখাত গ্ৰীণ টিয়ে সহায় কৰে। যাৰ ফলত গ্ৰীণ টি সেৱন কৰাৰ ফলত ডায়েবেটিক পেচেণ্টৰ ক্ষেত্ৰত বহু ক্ষেত্ৰত দেখা যায় যে ডায়েবেটিক নিয়ন্ত্ৰণত থাকে। তাৰপিছত ইয়াৰ উপৰিও আমাৰ যি ব্লাড প্ৰেছাৰ, গ্ৰীণ টিয়ে ব্লাড প্ৰেছাৰ নিয়ন্ত্ৰণ কৰে বা ব্লাড প্ৰেছাৰ কম কৰি ৰখাত সহায় কৰাৰ লগতে হাৰ্ট এটেক হোৱাৰ যি সম্ভাৱনা, সেই সম্ভাৱনা বহুত বেছি পৰিমাণে কমাই ৰখাত গ্ৰীণ টিয়ে সহায় কৰে। ইয়াৰ লগতে গ্ৰীণ টিত যিহেতুকে খুব বেছি পৰিমাণে এণ্টি অক্সিডেণ্ট থাকে, এই এণ্টি অক্সিডেণ্টে এণ্টি কেঞ্চাৰ হিচাপে কাম কৰে, যাৰ ফলত ভৱিষ্যতে কেঞ্চাৰ হোৱাৰ যি সম্ভাৱনা, সেই সম্ভাৱনা গ্ৰীণ টিয়ে বহুত বেছি পৰিমাণে কমাই ৰখাত সহায় কৰে। লগতে গ্ৰীণ টি যিসকলে ৰেগুলাৰ সেৱন কৰে সেইসকলৰ ক্ষেত্ৰত এণ্টি এজিং বা বয়স বাঢ়ি অহাৰ লগে লগে আমাৰ ছালত বয়সৰ যি চাপ পৰে, সেই বয়সৰ চাপৰ পৰাও যাতে বয়সৰ চাপ নপৰে, তেনেকুৱা ক্ষেত্ৰত গ্ৰীণ টিয়ে আমাৰ স্কিন ভালে ৰখাত বহুত বেছি পৰিমাণে সহায় কৰে। লগতে গ্ৰীণ টিয়ে আমাৰ দেহত কলেষ্ট্ৰল নিয়ন্ত্ৰণত সহায় কৰে। যেনেকৈ ধৰক, আমাৰ দেহত যি ভাল গুড কলেষ্ট্ৰল হয়, সেই গুড কলেষ্ট্ৰল বৃদ্ধিত সহায় কৰাৰ লগতে বেড কলেষ্ট্ৰল কম কৰাত গ্ৰীণ টিয়ে বহুত বেছি সহায় কৰে। এতিয়া আহিছোঁ যে গ্ৰীণ টি আচলতে আমি কিদৰে সেৱন কৰিব লাগে। পুষ্টিবিদসকলৰ মতে আমি ভাত খোৱাৰ, লাঞ্চ বা ডিনাৰ কৰাৰ 2 ঘণ্টা আগত বা 2 ঘণ্টা পিছত গ্ৰীণ টি সেৱন কৰিলে সেইটো আমাৰ ক্ষেত্ৰত বেছি ভাল। আৰু সেইটোৱে আমাৰ দেহত বেছি ভাল পৰিমাণে কামত লাগে। বিশেষকৈ বহুত বেছি ক্ষেত্ৰত দেখা যায় যে বহুত মানুহে গ্ৰীণ টি ৰাতিপুৱা খালী পেটত খোৱা দেখা যায়, কিন্তু আচলতে এইটো পুষ্টিবিদসকলে কিন্তু এইটো কৰিবলৈ মনা কৰে। কাৰণ দেখা গৈছে যে খালী পেটত গ্ৰীণ টি সেৱন কৰাৰ ফলত আমাৰ ষ্টমাক ইনফ্লেমেশ্যন হোৱাৰ সম্ভাৱনা বহুত বেছি থাকে। সেইকাৰণে আমি খালী পেটত গ্ৰীণ টি সেৱন কৰিব নালাগে। ইয়াৰ উপৰিও গ্ৰীণ টিত যিহেতু কেফেইন থাকে, এই কেফেইনে আমাৰ দেহত আইৰণৰ যি শোষণ বা এবজৰ্পশ্যন, সেই এবজৰ্পশ্যন কমাই দিয়ে, যাৰ ফলত যাতে গ্ৰীণ টি আমি বেছি সেৱন নকৰোঁ। যেনেকৈ ধৰক 3 পৰা 4 কাপ গ্ৰীণ টি সেৱন কৰা ঠিক আছে, কিন্তু তাতকৈ বেছি গ্ৰীণ টি সেৱন কৰিলে বিশেষকৈ যিবোৰ মানুহৰ হিমগ্ল'বিনৰ সমস্যা থাকে বা দেহত হিমগ্ল'বিন কম থাকে, সেইসকলৰ ক্ষেত্ৰত গ্ৰীণ টি বেছি সেৱন কৰিব নালাগে। কাৰণ এই ক্ষেত্ৰত হিমগ্ল'বিনৰ পৰিমাণ কম হোৱাৰ সম্ভাৱনা থাকে, যাৰ ফলত ৰক্তহীনতা বা এনিমিয়া আৰু শাৰীৰিক দুৰ্বলতাৰ নিচিনা সমস্যাবোৰে দেখা দিব পাৰে। গতিকে বন্ধুসকল, আমি ইতিমধ্যে গম পালোঁ যে গ্ৰীণ টিৰ এডভান্টেজ কি, ডিছএডভান্টেজ কি, আমি গ্ৰীণ টি কেনেদৰে সেৱন কৰিব লাগে। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে উপকৃত হ'ব। যদি এই ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, চেনেলটো লাইক কৰিব আৰু বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ এইখিনিতে সামৰণি মাৰিছোঁ। ধন্যবাদ সকলোকে।